আজি মই বনালো মিঠা জ্বলা জলফাইৰ আচাৰ। এইটো যে খাবলৈ ইমান বেছি টেষ্টি হয় কি কম আৰু। প্ৰথমতে বইল কৰি ৰ'দত শুকুৱালো 2 দিন আৰু এলাহত থাকি যোৱা কাৰণে বৰণটো এনেকুৱা হৈ গ'ল। আৰু এফালে মোৰ মৰমৰ ভঙা টেবুলখন ধুই মেলি ৰ'দত শুকাবলৈ দিছো। আজি বনালো জলফাইৰ আচাৰ, কেইদিনমানৰ আগতে বনালো গ্ৰীণ চিলি আচাৰ। সেইফালে দেখিছে নহয় বয়ামটো ৰ'দত দি দিছো। আচাৰ বনালে যে মই কেঁচুৱা ল'ৰাৰ নিচিনা চম্ভালিব লগা হয়। আচাৰৰ বয়ামটো সদায় ৰ'দত দিওঁ, চাহ পৰিলে ভিতৰলৈ সুমিয়াই আনো, আকৌ কেনেবাকে ধূলি পৰিছে নেকি সেইটো চাব লগা হয়। যি কি নহওক কাম কৰি থাকোতে মই ভাত খাবলৈ পাহৰি গৈছিলো আৰু হঠাৎ ভোক লগাৰ কাৰণে একো নথকাত মই দোকানৰ পৰা কণী এটা আনি নিজলৈ ভাজি খালো। মাজনী যদি ঘৰত নাথাকে পেটৰ যে ইমান আলৈ আথানি হয়। মা থাকিলে পুৱাই ভাতটো মুখৰ আগত বাঢ়ি দিয়ে। যেতিয়া মই অকলে থাকো পেটে যেতিয়া এলাৰ্ম নিদিয়ে তেতিয়ালৈকে ভাত খাবলৈ লৰচৰে নহয়। ৰ'ব, আচাৰ যদি ৰেচিপিটো লাগে তেতিয়াহ'লে মই মোৰ মেইন চেনেলটোত মই আপলোড কৰি দিলো, তাত গৈ আপোনালোকে চাব পাৰে। পুতুক স্কুলৰ পৰা আনিবলৈ ওলাইছো আৰু এইফালে ইহঁতৰো ছুটি দি দিলে আৰু ইহঁতে দোকানত সোমাই কিবা এটা নোখোৱালৈকে নাযায়। যদি ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কমেণ্ট এটা